মহাভাৰতৰ যুদ্ধত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া জ্ঞান অতি উৎকৃষ্ট জ্ঞানত অন্তৰ্ভুক্ত, কাৰণ আজিও ভাগৱতৰ প্ৰাসংগিকতা মহাভাৰতৰ যুগৰ দৰেই আছে। এনে পৰিস্থিতিত ভাগৱত গীতাত সন্নিৱিষ্ট কিছুমান কথা বিবেচনা কৰা যাওক, যিবোৰক গ্ৰহণ কৰি এজন ব্যক্তিয়ে নিজৰ জীৱনত সফলতা লাভ কৰিব পাৰে। সফলতাৰ বাবে গীতাৰ পাঠ। ভাগৱত গীতা হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ শাস্ত্ৰ। মানুহে নিজৰ সকলো সমস্যাৰ সমাধান ভাগৱতত বিচাৰি পাব পাৰে। গীতাৰ শিক্ষাই মানুহক সঠিক পথ অনুসৰণ কৰিবলৈ শিকায়। ইয়াৰ বাহিৰেও গীতাত কিছুমান সফলতাৰ মন্ত্ৰৰ কথাও উল্লেখ কৰা হৈছে। যদি আপুনি সেইবোৰ জীৱনত কাৰ্যকৰী কৰে, তেন্তে আপোনাক সফল হোৱাৰ কোনেও বাধা দিব নোৱাৰে। কাম পিছুৱাই নিদিব। ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত কৈছে যে কোনো কাম কেতিয়াও পিছুৱাই নিদিব। এজন ব্যক্তিয়ে নিজৰ কামৰ সময়মতে সম্পূৰ্ণ কৰিলেহে সফলতা লাভ কৰিব পাৰে। একে সময়তে সদায় নিজৰ কৰ্মৰ পৰা পলাই থাকিলে জীৱনত সফলতা লাভ কৰিব নোৱাৰিব। গীতাত কোৱা হৈছে যে যদি কোনো ব্যক্তিৰ কাম সঠিক দিশত হয়, তেন্তে তেওঁ ডাঙৰ ডাঙৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপুনি নিশ্চয় সফলতা পাব। ভগৱান শ্ৰীকৃষ্ণই ভাগৱতত কৈছে যে প্ৰতিজন ব্যক্তিয়ে প্ৰতিটো কামত নিপুণ হোৱাটো প্ৰয়োজনীয় নহয়। গতিকে নিজৰ শক্তি চিনাক্ত কৰি কেৱল সেই কামটো কৰিবলৈ চেষ্টা কৰক যিটো কামত আপুনি ভাল। ইয়াৰ হয়তো আপোনাৰ সফলতা নিশ্চিত। আত্মনিয়ন্ত্ৰণ গুৰুত্বপূৰ্ণ। ভয় অনুভৱ কৰিলে কোনো ক্ষতি নহয়, কিন্তু সেই ভয়ে কেতিয়াও আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। নিজকে নিয়ন্ত্ৰণ কৰিহে সফলতা লাভ কৰাটো সম্ভৱ। মানুহৰ মন যেতিয়ালৈকে তেওঁৰ নিয়ন্ত্ৰণত থাকে তেতিয়ালৈকে তেওঁৰ বন্ধু। যেতিয়া আপোনাৰ মনটো আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, তেতিয়া ই ইয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰে। বন্ধুসকল, আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। শেষত আপোনালোকলৈ মোৰ এটি অনুৰোধ, যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু আপোনাৰ বন্ধুৰ মাজতো শ্বেয়াৰ কৰি দিব। নতুন কোনোবাই চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি থ'ব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। ধন্যবাদ।